একেলগে দুজন ভাতৃৰ সৈতে বিবাহপাশত আবদ্ধ হল এগৰাকী কইনা। গান আৰু নৃত্যৰে উল্লাসমুখৰ হৈ উঠিল এই বিশেষ বিবাহ অনুষ্ঠান। বিৰল এই বিবাহত দূৰ দূৰান্তৰ পৰা উপনীত হৈছিল শতাধিক অতিথি। সমগ্ৰ অঞ্চলত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল হাতী জনগোষ্ঠীৰ এই বিবাহ। বিবাহপাশত আবদ্ধ হোৱা বুলিলে এগৰাকী পুৰুষৰ লগত এগৰাকী যুৱতী বা মহিলাকে বুজা যায়। কিন্তু এই ভাৰতৰ হিমাচলত সংঘটিত হৈছে এক বিৰল ঘটনা। ৰাজ্যখনৰ হাতী জনগোষ্ঠীৰ যুগ যুগ ধৰি চলি অহা বহু বিবাহৰ পৰম্পৰাৰ লগত খাপ খুৱাই হিমাচল প্ৰদেশত এগৰাকী কন্যাই দুজন দৰাক বিয়া কৰালে। সমাজৰ বহুতে এই আওপুৰণি পৰম্পৰাক আওকাণ কৰি আগবাঢ়িছে যদিও এওঁলোকে ইয়াক সম্পূৰ্ণ হৃদয়েৰে আঁকোৱালি লৈছিল আৰু যুগ্ম জীৱনৰ পাতনি মেলে। মহিলাগৰাকী হিমাচলৰ শিল্লাই গাঁৱত দুজন ভাতৃৰ সৈতে এক অনুষ্ঠানত বিয়া হৈছিল, যিটো অন্যথা যিকোনো নিয়মীয়া বিয়াৰ দৰে দেখা গৈছিল। যোৱা 12 জুলাইৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান 3 দিন ধৰি চলিছিল। উদযাপনমূলক স্থানীয় লোকগীত আৰু নৃত্যৰ মাজত আৰু শ শ অতিথিৰ সৈতে তিনিওজনে বিবাহপাশত আবদ্ধ হয় বুলি PTI প্ৰকাশ কৰিছে। কইনা সুনীতা হিমাচলৰ কোহাট গাঁৱৰ আৰু দৰা প্ৰদীপ আৰু কপিল ৰাজ্যখনৰ শিল্লাই গাঁৱৰ। তিনিওজনে হাতী জনগোষ্ঠীৰ অন্তৰ্গত, য'ত পৰম্পৰাগতভাৱে এনে বিবাহ সাধাৰণ আৰু গ্ৰহণযোগ্য হৈ আহিছে। সুনীতাৰ মতে এই পৰম্পৰাৰ বিষয়তে অৱগত আছিল আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈ দুয়ো ভাতৃৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। নিউজ ডেস্ক, নিউজ প্লাছ। একেলগে দুজন ভাতৃৰ সৈতে বিবাহপাশত আবদ্ধ হল এগৰাকী কইনা। গান আৰু নৃত্যৰে উল্লাসমুখৰ হৈ উঠিল এই বিশেষ বিবাহ অনুষ্ঠান। বিৰল এই বিবাহত দূৰ দূৰান্তৰ পৰা উপনীত হৈছিল শতাধিক অতিথি। সমগ্ৰ অঞ্চলত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল হাতী জনগোষ্ঠীৰ এই বিবাহ। বিবাহপাশত আবদ্ধ হোৱা বুলিলে এগৰাকী পুৰুষৰ লগত এগৰাকী যুৱতী বা মহিলাকে বুজা যায়। কিন্তু এই ভাৰতৰ হিমাচলত সংঘটিত হৈছে এক বিৰল ঘটনা। ৰাজ্যখনৰ হাতী জনগোষ্ঠীৰ যুগ যুগ ধৰি চলি অহা বহু বিবাহৰ পৰম্পৰাৰ লগত খাপ খুৱাই হিমাচল প্ৰদেশত এগৰাকী কন্যাই দুজন দৰাক বিয়া কৰালে। সমাজৰ বহুতে এই আওপুৰণি পৰম্পৰাক আওকাণ কৰি আগবাঢ়িছে যদিও এওঁলোকে ইয়াক সম্পূৰ্ণ হৃদয়েৰে আঁকোৱালি লৈছিল আৰু যুগ্ম জীৱনৰ পাতনি মেলে। মহিলাগৰাকী হিমাচলৰ শিল্লাই গাঁৱত দুজন ভাতৃৰ সৈতে এক অনুষ্ঠানত বিয়া হৈছিল, যিটো অন্যথা যিকোনো নিয়মীয়া বিয়াৰ দৰে দেখা গৈছিল। যোৱা 12 জুলাইৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান 3 দিন ধৰি চলিছিল। উদযাপনমূলক স্থানীয় লোকগীত আৰু নৃত্যৰ মাজত আৰু শ শ অতিথিৰ সৈতে তিনিওজনে বিবাহপাশত আবদ্ধ হয় বুলি PTI প্ৰকাশ কৰিছে। কইনা সুনীতা হিমাচলৰ কোহাট গাঁৱৰ আৰু দৰা প্ৰদীপ আৰু কপিল ৰাজ্যখনৰ শিল্লাই গাঁৱৰ। তিনিওজনে হাতী জনগোষ্ঠীৰ অন্তৰ্গত, য'ত পৰম্পৰাগতভাৱে এনে বিবাহ সাধাৰণ আৰু গ্ৰহণযোগ্য হৈ আহিছে। সুনীতাৰ মতে এই পৰম্পৰাৰ বিষয়তে অৱগত আছিল আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈ দুয়ো ভাতৃৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। নিউজ ডেস্ক, নিউজ প্লাছ।